হেল্ল' ফ্ৰেণ্ডছ, হেপী বিহু বুলি ক'লেহে ভাল লাগে ন। মই কিন্তু বিহুৰ উলগ আৰু শুভেচ্ছা সকলোলৈকে জনালোঁ দেই। ব'লক বন্ধু, আজি বিহু মাৰি আহোঁ ব'লক। বিহু খায়ো আহিম আৰু বিহু মাৰিও আহিম। বহাগৰ বিহু যে কিশোৰদাৰ চিৰসেউজ গানবোৰ লগাই আমি গৈ আছোঁ পৰিয়ালটো। এইটো একেবাৰে মসৃণ ৰাস্তাৰে গৈ আছোঁ। ক'লৈ গৈ আছোঁ যেন লাগিছে বাৰু বন্ধু, ধৰিব পাৰিছেনে? ৰাস্তাটো কিন্তু একদম 4 লেন হাইৱেতকৈ মিহি, একদম কাৰ্পেট প্লাষ্টাৰিং। বন্ধু, একালৰ বৃন্দাবন বোলে একালত পৰে চন। তাৰমানে একালত কিবা ভাল এটা হৈ থকাৰ পিছত এটা সময়ত খুব বেয়া অৱস্থা হৈ গ'ল, এইটোকে বুজায় নেকি। কিন্তু এই ৰাস্তাটোৰে আহি আজি মই উপলব্ধি কৰিছোঁ যে একালত এইটো চন পৰি থাকিছিলে। আচলতে ৰাস্তাটো খুব বেয়া আছিলে, ছিংগল লেন টাইপৰ আছিলে। এখন বাছ গ'লে আন এখন গাড়ী ছাইড হৈ ৰৈ দিব লাগে আৰু তলত বৰ ওখ গৰা। কিন্তু সেই ৰাস্তা এতিয়া বৃহৎ এটা ৰাস্তা ৰূপ ল'লে, হাইৱে ৰূপ লৈছে। কাষত এখন চাওক, এখন ইণ্টাৰনেশ্যনেল বুলিব পাৰি, এখন বিৰাট দীঘল বিল, হয়তো অসমৰ ভিতৰতে এখন দীঘল বিল হয় এখন। বন্ধু, এই বিলৰ পাৰতেই এসময়ত নেশ্যনেল গেমছ হৈছিলে। এই বিলৰ পাৰতেই, মানে এই বিলখনতে হৈছিলে একজেক্টলি নৌকা খেলৰ প্ৰতিযোগিতাসমূহ ইয়াতে হৈছিলে। ক্লু দিছোঁ, ধৰিব পাৰিছেনে বন্ধু? মোৰ লগতে আপোনালোক আহি আছে যদিও গম পোৱা নাই ন ক'লৈ আহি আছে। এইটো এটা মস্ত ডাঙৰ ক্লু দিলোঁ আপোনালোকক। চাওক, এই বিলখনৰ পাৰেদি আমি পাৰে পাৰে গৈ আছোঁ। বিলখন কিন্তু চিৰসেউজ আৰু চিৰ প্ৰবাহমান, বা ইয়াতে সকলো সময়তে পানী থাকেই, শুকাই নাযায়। এই বিলখনৰ মাহাত্ম্য এইটোৱে। আৰু এই বিলখন বৃহৎ দীঘল কাৰণে হয়তো ৰাষ্ট্ৰীয় গেমছ যে ভাৰতৰ অসমত যিবাৰ হৈছিলে, চনটো মনত আছেনে বাৰু? মই পাহৰি গৈছোঁ এই মুহূৰ্তত। এই বিলখনতে হৈছিলে। এই বিলখনৰ নাম হ'ল চাৰণ বিল। চাৰণ বিল ক'ত আছে মনত পৰিছেনে বন্ধু? বন্ধু, এইখন ঠিকেই আপুনি ধৰিছে, চাৰণ বিল, মৰিগাঁও চাৰণ বিল। চাৰণ বিলৰ পাৰৰ বিভিন্ন গ্ৰাম্য সংস্কৃতিৰ কথাও বেটাক কৈ আহিবলগীয়া হৈছিল, যেনে ৰাস্তাৰ কাষৰ খেৰৰ পুঁজিকেইটাৰ কথা ক'বলগীয়া হ'ল তাক। হয় বন্ধু, আজি আপুনি মোৰ লগত আহি মৰিগাঁও পালেহি। মৰিগাঁও চহৰৰ মোৰ বাইদেউ ভিনদেউৰ ঘৰত আজি পালোহি এয়া। আৰু গেট টুগেডাৰ, বিহু বুলিলে আমাৰ গেট টুগেডাৰ নহয় জানো? খানা পিনাৰ আয়োজন, যদিও ৰঙালী বিহু, ৰঙৰ উৎসৱ, তথাপিও দিনে পোহৰে আমি নাচ গান কৰাৰ সময় হোৱা নাই কাৰণে প্ৰথমে গেট টুগেডাৰ হৈ ভোজৰ, প্ৰীতি ভোজৰে আয়োজন কৰিছে বাইদেউ ভিনদেউ, ভাগিন বোৱাৰী সকলোৱে লগ ভাগ এটা খোৱাৰ কাৰণে। আৰু আপোনাকো তাৰে এটা আভাস দিবলৈকে লৈ আহিছোঁ আজি মৰিগাঁৱলৈ। কৰ্মব্যস্ত আমাৰ জীৱনবোৰত সঁচাকৈ এনেকৈয়ে কেতিয়াবা লগ পোৱা যায়, আৰু লগ হ'লেই যেন এসাঁজ খাই সময়খিনিক আৰু মনোৰঞ্জক কৰি তোলাৰ এটা হেঁপাহ জাগে, নহয় জানো? মৰিগাঁৱৰ বাইদেউৰ ঘৰত এসাঁজ খাবলৈ পালে বহুদিনলৈ মনত থাকি যায়, কিয়নো বাইদেউহঁতে ভিনদেউৰ লগতে নিজৰ কিটচেন গাৰ্ডেনতে বিভিন্ন ধৰণৰ প্ৰাকৃতিক শাক পাচলি খেতি কৰে। মচন্দৈ ৰুৱে, পদিনা ৰুৱে, কৰ্দৈ আছে, বাৰীখনত কি নাই তেওঁলোকৰ। আৰু তেওঁলোকে এই ধৰণৰ শাক পাত জাতীয় বস্তুবিলাক খুব খাই ভাল পায় আৰু আনকো খুৱাই ভাল পায়। ৰঙালী বিহুৰ ৰং কৰিবলৈ গৈ সেইদিনাও সেই সাঁজ ভাতৰ পাতত বহিবলৈ পাই নিজকে ধন্য মানিছোঁ বন্ধু। সেইকাৰণে আপোনাকো সাক্ষী কৰিবলৈকে লৈ আহিছোঁ। তাৰপিছত খোৱাৰ মাজে মাজে এইবিলাক ফটো ছেশ্যনো চলি আছে, কিয়নো স্থিৰ চিত্ৰতে আমাৰ কিছুমান বহুত স্মৃতি ৰৈ যায় এলবামৰ পাতত, নহয় জানো? আৰু আজিকালিতো ফটো উঠাবৰ কাৰণে কোনো ৰীল ভৰাব নালাগে, ফ্লেছ মাৰিব নালাগে, হাতৰ মুঠিতে আপোনাৰ কেমেৰা, মানে চকুৰ পলকতে এটা এটা স্নেপশ্বট হৈ যায়, নহয়নে? সময়ৰ পাখি ঘোঁৰাত উঠি কণমানি হৈ থকা ভাগিনটো এতিয়া গাৰ্হস্থ্য ধৰ্মত সিদ্ধহস্ত হৈ পৰিছে, আৰু সিদিনা সি নিজে ৰন্ধা কিছুমান ব্যঞ্জনো আমাক পৰিৱেশন কৰিলে। খোৱা বোৱাৰ পিছত বাইদেৱে কিটচেন গাৰ্ডেনৰ এইবিলাক কণী বেঙেনাৰ টোপোলা বান্ধিছে, তাৰপিছত কণ বিলাহী এইখিনি টোপোলা দিছে। বাইদেৱে সদায় সেই টোপোলা বান্ধেই, আৰু কণ বিলাহীৰ লগতে ঘৰতে বনোৱা দৈৰ টোপোলাও বাইদেৱে বান্ধিছে। কণ বিলাহী দেখি কচুলৈ মনত পৰিছে ন?
আৰু বিদায় সম্ভাষণ দিবলৈ হাৰ্লিন চোতালত ইতিমধ্যে বহি চাই আছে মোলৈ। চোৱাৰ কাৰণো আছে, কাৰণ হাৰ্লিন আহিছিলে এসময়ত গুৱাহাটীৰ আমাৰ ঘৰৰ পৰাই, আমাৰ ঘৰৰে খৰচ হাৰ্লিন। কিন্তু এইটি এটা আলহী দেখিছেনে গাড়ীৰ পিছফালে, আলহী মৰিগাঁৱৰে। হাৰ্লিনক যেতিয়াই দেখোঁ মৰিগাঁৱত বাইদেউৰ ঘৰত, তেতিয়াই মোৰ ঘৰৰ হাৰ্লিনৰ মাক বাপেক জেক আৰু জেৰিলৈ মনত পৰে। জেক আৰু জেৰিৰ সন্তান হিচাপে বাইদেউৰ ঘৰত হাৰ্লিনে আছে, আৰু হাৰ্লিনৰ দুই এটা পোৱালি ওচৰত ক'ৰবাত আছে বোলে। বাইদেৱে ঘৰৰে গোবৰ দি কৰা অৰ্গেনিক খেতি, সেই আকাশকল আৰু ভীমকল দিবলৈ ওলালে আকৌ। হাৰ্লিনৰ লগতে নাগামিজ ৰকীয়েও বিদায় সম্ভাষণ দিবলৈ ৰৈ আছে। মৰিগঞা দিনটোৰ বেলি গুৱাহাটীৰ ফালে পশ্চিমত ঢলি পৰিবৰ সময়তে আমি গৃহ অভিমুখে আকৌ ৰাওনা হ'লোঁ বন্ধু। ইয়াৰ সন্মুখত সেইটো লহিওৱা বেলি, আৰু আমি এইবাৰ ৰাস্তা ল'লোঁ পবিতৰাৰ মাজেদি যোৱাৰ, এই চন্দ্ৰপুৰত উঠিবহি যিটো ৰাস্তাৰে পাৰে, সেই ৰাস্তাৰে আমি আহিছোঁ। কোনে ক'ব এইটো মৰিগাঁও এখন পিছপৰা বানপানী অধ্যুষিত জিলাৰ পৰা গুৱাহাটী সংযোগী চন্দ্ৰপুৰ হৈ নাৰেংগীত ওলোৱা এটা ৰাস্তা, তাৰ কাষতেই পৰে পবিতৰা অভয়াৰণ্য। মিছা ক'লে কি হ'ব বন্ধু, এই ৰাস্তাটো দেখিলে এনেকুৱা লাগেনে মৰিগাঁৱৰ পৰা অহা এটা ৰাস্তা, কিন্তু ৰাস্তাটো ইমানেই ধুনীয়াকৈ নিৰ্মাণ কৰিছে, আৰু ইয়াৰ কাষৰ সেউজীয়াখিনিয়ে যে আপোনাক হাত বাউলি দি বাই বাই দি থাকে। কি এক ৰোমাঞ্চ, ৰমিঅ' ফিলিংছ আহি যায়। কিন্তু তাতে এটা যদি আপুনি ৰোমান্টিক গান মিউজিক ছিষ্টেমত প্লে' কৰে আৰু সোণত সুৱগা চৰে, আপুনি যেনিয়ে কেমেৰা টোঁৱাব সেইফালে আপুনি শ্বট ল'বলৈ মন যাব। কিন্তু সময়টো আমাৰ আবেলি হ'ল, ইতিমধ্যে 5 বাজি গ'ল। সেইকাৰণে আমি ইয়াৰ কাষৰ প্ৰাকৃতিক দৃশ্যসমূহ ইমান ভালকৈ উপভোগ কৰিব পৰা নাই। আপুনিও কেতিয়াবা আহিব পাৰে বন্ধু। পবিতৰালৈ কোনোবা বন্ধু হয়তো আহিছে, কিন্তু পবিতৰাৰ পৰাও আগবাঢ়ি আহিলে আপুনি মৰিগাঁও পাবহি। তাৰমানে গুৱাহাটীৰ পৰা আপুনি ষ্টাৰ্ট কৰিলে নাৰেংগী হৈ পানীখাইটি হৈ চন্দ্ৰপুৰ হৈ যিটো ৰাস্তা আহিব পাহাৰৰ মাজেদি, শেষত পবিতৰা পাৰ হৈ মৰিগাঁও টাউন পাব। ইমান এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজেদি এটা ভাল ৰাস্তা আহে, আপোনাৰ বহুত বঢ়িয়া অভিজ্ঞতা হ'ব। এবাৰ ট্ৰাই কৰিবচোন বন্ধু। ভালখিনি ভাল ক'বই লাগিব বন্ধু। আমাৰ দেশতে, আমাৰ ৰাজ্যতে ইমান ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজত এটা ৰাস্তাৰে আপুনি যে যাব পাৰিব, ইয়ালৈ আহিলে গম পাব। কেতিয়াবা লাগ ভাল হ'লে গঁড়ো দেখা পাব। এয়া তাক যে গাড়ীৰ পিছফালৰ চিটত দেখিছিলোঁ, আলহী বুলি ক'লোঁ, আলহী এজন আনি আমি মৰিগাঁৱৰ পৰা গুৱাহাটীত পোৱালোহি। কিন্তু আমাৰ গৃহস্থিনী মিছ প্ৰিয়াই আলহীৰ লগত চিনাকি হ'বলৈ আহিছে। আলহীয়ে দুখে ভাগৰে ভ্ৰমণৰ ক্লান্তিত অৱসাদত সি একো ৰিয়েকশ্যন দেখুওৱা নাই এতিয়ালৈকে। যিয়ে নহওক বন্ধু, বহাগৰ উপহাৰ হিচাপে ইয়াক লৈ আহিলোঁ কুকুৰৰ পোৱালিটোক। কুকুৰৰ পোৱালি বুলি মানুহে গালি দিয়ে, কিন্তু কুকুৰৰ পোৱালিকে আজি বাইদেৱে আমাক উপহাৰ হিচাপে দিছে। যিহেতু কুকুৰৰ শৃগালৰ গৰ্ধৰ্বৰো আত্মাৰাম বুলি কয় নহয় জানো। বাইদেউহঁতে মৰমতে এই কুকুৰৰ পোৱালিটো ওচৰৰ মানুহে ঘৰৰ পৰা ৰাখি আনি থৈছিলে, এইটোকে আমাক দিলে। আৰু কুকুৰে যি প্ৰভু ভক্তি দেখুৱায় সেয়াটো আমাৰ শাস্ত্ৰ ভাগৱততো আমি পাওঁ। যুধিষ্ঠিৰৰ লগত একেবাৰে কুকুৰে স্বৰ্গ পোৱাগৈ নাছিল জানো, ভায়েক বোৱাৰীয়েক পত্নী সকলো ঢলি পৰিলে। যিয়ে নহওক, এই ভলুৱে আমাক কিমান মৰম দিয়ে, কিমান প্ৰভু ভক্তি দিয়ে, তাৰ আৰু আগলৈ কি কি কাৰনামা হয় মই মাজতে বাৰু সি ভালে থাকিলে আপোনালোকক জনাম। আৰু মোৰ চেনেলটো আপোনালোকে চাই থাকিব, ছাবস্ক্ৰাইব কৰিব নতুন বন্ধুসকলে, লাইক শ্বেয়াৰ কমেণ্টো কৰিবা, কমেণ্ট দিব মাজে মাজে, তেতিয়াহে মোৰ ভাল লাগিব। আৰু মোৰ আগৰ ব্লগিংবিলাক ভিডিঅ'বোৰ আপোনালোকে চাইছেনে নাই, চাব দেই বন্ধু। আপোনালোকৰ কাৰণেই মই অলপ যত্ন কৰি ব্যস্ততাৰ মাজতো এই ব্লগিংবিলাক ভিডিঅ'বোৰ কৰিবলৈ চেষ্টা কৰোঁ, যাতে আপোনালোককো মোৰ ব্লগিঙৰ যোগেদি লগ পাওঁ আৰু আপোনালোকেও মোক লগ পায়। আৰু মনৰ বতৰাখিনি এনেকৈ আমি এক্সচেঞ্জ কৰি ওচৰতে থকা যেন পাওঁ। কিন্তু তাৰ বাবে সকলোৱে ভালে থাকিব লাগিব। আপোনালোক নিশ্চয়কৈ ভালে থাকক, নিজৰ যত্ন লওক। পুনৰ আন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ দেই।